মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই লাষ্ট ক্লাছত তোমালোকৰ টেক্সট বুক বিগিনাৰ্ছ ইংলিছৰ দ্য জয় অফ হেল্পিং নামৰ পাঠটি আগবঢ়াইছিলোঁ আৰু পাঠটিত মই যোৱাবাৰ তোমালোকক কেনেধৰণে ৰিডিং কৰিব লাগে আৰু অসমীয়া ভাঙনিৰ সৈতে তোমালোকক মই বুজাই দিছিলোঁ। যি কি নহওক, মই আজি তোমালোকক সেই পাঠটোৰে অন্য এটা ক্লাছ ল'বলৈ আহিছোঁ আৰু এই ক্লাছটোত তোমালোকৰ দ্য জয় অফ হেল্পিং শিক্ষক যিটো পাঠ আছিলে সেই পাঠটোৰ এক্টিভিটিছবিলাক আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে মন দিবা। এতিয়া প্ৰথম যিটো আছে চোৱা এক্টিভিটিছ 1 লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য ফলোয়িং অপশ্যনছ। কি কৈছে, তোমালোকে এতিয়া কিমান বুজি পাইছা পাঠটো পঢ়ি তাক নিজে আমি চেক কৰিব লাগিব। চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য ফলোয়িং অপশ্যনছ, বাছনি কৰিব কৈছে। চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ, শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ দিছে। ফলোয়িং অপশ্যন তলৰ তলৰ প্ৰতিটো প্ৰশ্নতেই 4টা বিকল্প দিছে আৰু সেই বিকল্পবিলাকৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে। এইটোত দিছে দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট 1 ফ্লাড ডেমেজ, 2 ছয়েল এৰ'জন, 3 আৰ্থকুৱেক ডিজাষ্টাৰ, 4টো হৈছে ডিফৰেষ্টেশ্যন। কি কৈছে, দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট, হেডমাষ্টাৰে পাঠ্যসভাত কি কৰিছে, টকিং এবাউট 1টো আছে ফ্লাড ডেমেজ। হেডমাষ্টাৰে কিহৰ বিষয়ে আলোচনা কৰিছিলে পাঠ্যসভাত? 1টো দিছে ফ্লাড ডেমেজ, বানপানীত ক্ষতিগ্ৰস্ত বুলি এটা দিছে। 2 নম্বৰটো দিছে ছয়েল এৰ'জন, ভূমিস্খলন। তাৰপিছত 3টো দিছে আৰ্থকুৱেক ডিজাষ্টাৰ। আৰ্থকুৱেক ডিজাষ্টাৰ মানে হৈছে ভূমিকম্পত ক্ষতিগ্ৰস্ত। আৰ্থকুৱেক ডিজাষ্টাৰ ভূমিকম্পৰ যিটো দুৰ্যোগ, সেই 4টো দিছে ডিফৰেষ্টেশ্যন, বনাঞ্চল ধ্বংসকৰণ। এতিয়া আমাৰ পাঠটোত দিয়া মতে শুদ্ধ অল্টাৰনেটিভ কোনটো হ'ব? আৰ্থকুৱেক ডিজাষ্টাৰ। হেডমাষ্টাৰে কিহৰ বিষয়ে আলোচনা কৰিছিলে? আৰ্থকুৱেক ডিজাষ্টাৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আৰ্থকুৱেক ডিজাষ্টাৰ। এতিয়া তোমালোকক তাৰ পিছতো চোৱা। দ্য হেডমাষ্টাৰ শ্ব'ড কণ্ট্ৰিবিউশ্যন ফ্ৰম টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ। দ্য হেডমাষ্টাৰ শ্ব'ড কণ্ট্ৰিবিউশ্যন ফ্ৰম টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ। কি হয়? দ্য হেডমাষ্টাৰ শ্ব'ড কণ্ট্ৰিবিউশ্যন ফ্ৰম টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট টু হেল্প দ্য ফ্লাড এফেক্টেড পিপল। 2টো দিছে টু অৰ্গেনাইজ এ ফাংচন এট স্কুল। 3টো দিছে টু হেল্প আৰ্থকুৱেক হিট পিপল। 4টো দিছে টু গ' ফৰ এ পিকনিক। হেডমাষ্টাৰে কি কৰিছিলে? এই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ পৰা যিটো সাহাৰ্য দিব বিচাৰিছিলে সেইটো কিহক দিব বিচাৰিছিলে? 1টো দিছে টু হেল্প দ্য ফ্লাড এফেক্টেড পিপল। ইয়াৰ অৰ্থটো কি হৈছে? বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবৰ কাৰণে। 2টো দিছে টু অৰ্গেনাইজ এ ফাংচন এট স্কুল, স্কুলত এটা ফাংচন অনুষ্ঠিত কৰিবৰ কাৰণে। 3টো দিছে টু হেল্প দ্য আৰ্থকুৱেক হিট পিপল। ইয়াৰ শুদ্ধ উত্তৰটো এই 3টোৱে হ'ব, টু হেল্প আৰ্থকুৱেক হিট পিপল। আৰু 4টো দিছে টু গ' ফৰ এ পিকনিক। এতিয়া এই 3টোত কি হৈছে? ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ, আৰু সেই শুদ্ধ উত্তৰটো 3টো হ'ব। আমি 3টোত মই তোমালোকক ৰাইট চিন দি দেখুৱাইছোঁ। চিটোত দিছে চোৱা, ৰাজু থট অফ কণ্ট্ৰিবিউটিং। ৰাজুৱে কিহৰ সাহাৰ্য দিব বিচাৰিছিলে? 1টো দিছে ব্ৰেড বাটাৰ এণ্ড ফ্ৰুটছ। 2টো দিছে ব্ৰেড বিস্কুটছ এণ্ড ফ্ৰুটছ। 3 দিছে ক্লথছ ৱাটাৰ এণ্ড মানি। 4 দিছে ৱাটাৰ বিস্কুট এণ্ড ব্ৰেড। কিন্তু পাঠটোৰ মতে কি বিচাৰিছিলে ৰাজুৱে সাহাৰ্য দিবৰ কাৰণে? ব্ৰেড বিস্কুট আৰু ফ্ৰুটছ। এইটো শুদ্ধ হ'ব, 2 নম্বৰটো শুদ্ধ হ'ব। সেইকাৰণে মই ইয়াত ৰাইট চিন দিছোঁ। ডি দিছে দ্য কণ্ট্ৰিবিউশ্যনছ ৱেৰ কেৰিড to the earthquake affected area in 1 a cart, 2 a goods van, 3 a mini truck, 4 a tractor. তাৰমানে কি হৈছে ইয়াত? কি প্ৰশ্নটোৱে কি কৈছে?
ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিবৰ কাৰণে সাহায্যবিলাক কিহত কঢ়িয়াই নিয়া হৈছিলে সেইটো সুধিছে তোমালোকক। এ কাৰ্ট মানে কি হৈছে এখন গৰু গাড়ী, টুটোত দিছে গুডছ ভেন, এখন বস্তু কঢ়িওৱা ভেনত, 3 এ মিনি ট্ৰাক, 4 এ ট্ৰেক্টৰ। কোনটো হ'ব? কিহত নিছিলে আমি পাঠটোৰ মতে এ গুডছ ভেন। এতিয়া এই টুটো শুদ্ধ হ'ব। ইটোত দিছে দ্য টিম মেম্বাৰ্ছ অফ দ্য স্কুল ফেল ভেৰি happy to help the people in misery. 2 to this funny at helping the people in misery. 3 to said to help the people in misery. 4 worried about helping the people in misery. 1 to goise happy to help the people in misery. এই যেটো দল গৈছিলে স্কুলৰ পৰা ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ, তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছিলে? 1 to দিছে happy to help the people in misery. দুখত পৰা মানুহবিলাকক সহায় কৰি সুখ অনুভৱ কৰিছিল। 2 to দিছে ফানি এট হেল্পিং দ্য পিপুল ইন মিজাৰি। কি হয়? দুখত পৰা মানুহবিলাক সহায় কৰি তেওঁলোকে হাঁহি উঠিছিল। 3 to দিছে সেট টু হেল্প দ্য পিপুল ইন মিজাৰি। দুখ পোৱা মানুহবিলাকক যেটো ক্ষতিগ্ৰস্ত মানুহসকলক সহায় কৰি অন্তৰত দুখ পাইছিল। 4 to দিছে worried about helping the people in misery. চিন্তা কৰিছিল। worried মানে চিন্তা কৰিছিল, about helping the people in misery। কি হয়? দুখত পৰা মানুহবিলাকক সহায় কৰি চিন্তিত হৈছিল। এতিয়া পাঠটোত দিয়া মতে কি হয়? সেই টিম মেম্বাৰ্ছবিলাকে যিটো দল গৈছিলে তেওঁলোকে যেতিয়া সাহায্য প্ৰদান কৰিলে তেওঁলোকে মনত কেনেকুৱা পাইছিলে? সেইটো আমি পাঠটোত দিয়া মতে কি পাইছিলোঁ? হ্যাপি টু হেল্প দ্য পিপুল ইন মিজাৰি। দুখত পৰা মানুহবিলাকক সহায় কৰি তেওঁলোকে মনত সুখ অনুভৱ কৰিছিল। সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব? 1 টো শুদ্ধ হ'ব। তাৰপিছত চোৱা, when we help someone we always feel miserable. যেতিয়া আমি কাৰোবাক সহায় কৰোঁ সদায় কেনেকুৱা অনুভৱ কৰোঁ বুলি কৈছে। 1 টো দিছে miserable, দুখ অনুভৱ কৰোঁ। 2 টো কি হয়? হ্যাপি, সুখ অনুভৱ কৰোঁ। 3 sad, দুখ পাওঁ। 4 ফানি। কোনটো হ'ব? এতিয়া কেনেকুৱা অনুভৱ হয়? হ্যাপি, সুখ অনুভৱ হয়। সেইটো শুদ্ধ হ'ব। এইকাৰণে মই 2 টো ৰাইট চাইন দিছোঁ। তাৰপিছত চোৱা, arrange the following sentence as it happened in the lesson. লেছনটোত যি ধৰণে ঘটনাক্ৰম হৈছিল আৰু তেনেকৈ এই বাক্যকেইটা আমি সজাব লাগে। 1 টো দিছে tomorrow after morning assembly we will collect your contribution. 2 the team members felt very happy to have helped the people in distress. 3 people have lost their homes and belongings. 4 during the lunch break Nita, Gita and Raju were discussing their contribution. 5 to say the goods van and a team of volunteers including Raju and Rita then left for their destination. এই বাক্যকেইটা পাঠটোত যেনেকৈ ক্ৰমত আছে তেনেধৰণে ক্ৰমত নাই। কি হয়? অগা পিছাকৈ আছে। আমি এতিয়া সেই বাক্যকেইটা আমি সেন্টেন্সকেইটা আমি এটা সিস্টেমেটিক অৰ্ডাৰত সজাব লাগে। কেনেধৰণে সজাব লাগে, কোনটো আগত হয় সেইটো আমি আগত লিখিব লাগিব। এতিয়া কি হয়? ইয়াৰ প্ৰথম কোনটো হ'ব? আমি 3 টো কি হ'ব? প্ৰথম বাক্যটো 3 টো হ'ব। People have lost their homes and belongings. মানুহবিলাকে তেওঁলোকৰ ঘৰ আৰু তেওঁলোকৰ বয় বস্তুবিলাক হেৰুৱাইছিল। সেইটো প্ৰথমতে এইটো প্ৰথম বাক্য হ'ব, 1ত আহিব। তাৰপিছত কি আহিব? 2 টো আমি সেকেন্ড সেন্টেন্স হিচাপে লিখিম। Tomorrow after morning assembly we will collect your contributions. Tomorrow after morning assembly, অহাকালি মৰ্নিং এছেম্বলিৰ পিছত কি হয়? প্ৰাতঃসভাৰ পিছত we will collect your contribution. আমি কি কৈছে? তোমালোকৰ সাহায্যবিলাক সংগ্ৰহ কৰিম বুলি কৈছে। তাৰপিছত 4 নম্বৰ যিটো সেন্টেন্স আছে সেইটো 3 নম্বৰত আহিব। During the lunch break Nita, Gita and Raju were discussing their contribution. স্কুলৰ লাঞ্চ ব্ৰেকৰ সময়ত নিতা, গীতা আৰু ৰাজুৱে
সিহঁতে কি সাহায্য আগবঢ়াব তাৰ বিষয়ে আলোচনা কৰিছিলে। এইটো আমি 3 নম্বৰ বাক্য হিচাপে লিখিম। তাৰপিছত 5 যিটো চেণ্টেন্স আছে, দ্য গুডছ ভেন এণ্ড এ টিম অফ ভলণ্টিয়াৰ্ছ ইনক্লুডিং ৰাজু এণ্ড ৰীতা দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন। ৰাজু আৰু ৰীতাক অন্তৰ্ভুক্ত কৰি এটা স্বেচ্ছাসেৱকৰ দল এখন গুডছ ভেনৰ সৈতে কি হয়, সিহঁতৰ নিৰ্দিষ্ট ভূমিকম্পত ক্ষতিগ্ৰস্ত ঠাইডোখৰলৈ যাত্ৰা কৰিছিল। সেইটো 4 নম্বৰ হ'ব। আৰু একেবাৰে লাষ্টত কি হ'ব, লাষ্টৰ বাক্যটো আমি 2 নম্বৰ বাক্যটো লিখিম, দ্য টিম মেম্বাৰ্ছ ফেল ভেৰি হেপি টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ। এই 2 নম্বৰ যিটো চেণ্টেন্স আছে সেইটো আমি একেবাৰে শেষত লিখিম। সেইটোৱে আমাৰ একেবাৰে শেষত বাক্য হিচাপে ব্যৱহাৰ কৰিব পাৰিম। সেইটো কি হয়, দ্য টিম মেম্বাৰ্ছ ফেল ভেৰি হেপি টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ। এই দলটোৰ সদস্যসকলে যথেষ্ট সুখ অনুভৱ কৰিছিল দুৰ্গত পৰা মানুহবিলাকক সহায় কৰি। এতিয়া এইকেইটা হ'ল আমি কেনেধৰণে বাক্যকেইটা অগা পিছা হৈ আছিলে আৰু পুনৰ সজাই পিনি এটা আমি নিৰ্দিষ্ট ক্ৰমত পাঠত থকা মতে সজাই পৰাই লিখিব লাগিব। মই এতিয়া তোমালোকক কোনটো আগত হ'ব কোনটো পিছত হ'ব তোমালোকক মই কৈয়ে দিলোঁ। এতিয়া তোমালোকে ধুনীয়াকৈ বহীত নিৰ্দিষ্ট অৰ্ডাৰত লিখিবলৈ চেষ্টা কৰিবা। 3টো আছে লেটছ ৰিড, থিংক এণ্ড ৰাইট। এইটো তোমালোকে পঢ়িবলৈ কৈছে তোমালোকক, আৰু ভাবিবলৈ কৈছে, আৰু নিজে লিখিবলৈ কৈছে। হুৱাইল গোয়িং টু স্কুল ইউ ফাইন এ পাপি ইন এ মাডি ডিটছ। দ্য পাপি হেজ ফলেন ইন টু দ্য ডিটছ এণ্ড ইজ ষ্ট্ৰাগলিং টু কাম আউট। হোৱাট উইল ইউ ডু ইন দিছ চিটুৱেশ্যন? ৰাইট 3 sentences অন দ্য একশ্যন ইউ টেক। তুমি স্কুললৈ যাওঁতে এটা কি হয়, দ্য পাপি মানে কি কৈছে, এটা কুকুৰৰ পোৱালি ক'ত পৰি আছিল, পাপি এটা মাদি মানে বোকা নৰ্দমাত পৰি আছিল। তাৰপিছত কি হয়, আৰু সেই বোকা নৰ্দমাটোৰ পৰা সেই কুকুৰ পোৱালিটোৱে কি হয়, ওলাই আহিবৰ কাৰণে ষ্ট্ৰাগল কৰি আছিলে, সংঘৰ্ষ কৰি আছে, মানে ওলাই আহিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু এই পৰিস্থিতিত তুমি কি কৰিবা তাৰ বিষয়ে 3টা বাক্য লিখিব কৈছে। তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। বিটো দিছে ওৱান অফ ইউৰ ফ্ৰেণ্ডছ গেটছ ইনজিউৰ্ড ইন এ ফ্ৰেণ্ডলি ফুটবল মেটছ এট ইয়ৰ স্কুল। তোমাৰ কি হয়, এজন বন্ধুৱে এখন বন্ধুত্বমূলক ফুটবল মেটছত স্কুলত অনুষ্ঠিত কৰা এখন বন্ধুত্বমূলক ফুটবল প্ৰতিযোগিতাত এজন বন্ধুৱে তোমাৰ দুখ পাইছে, আৰু সেইটো সময়ত তুমি কেনেধৰণৰ পদক্ষেপ ল'বা তাৰ বিষয়ে 3টা বাক্য লিখিব কৈছে। এইটো তোমালোকে নিজেই কৰিবা। 4 নম্বৰটোত কি দিছে, 4 চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য গিভেন অপশ্যন। কি হয়, শুদ্ধ মিনিংটো বিচাৰিব কৈছে। যিটো আণ্ডাৰলাইন ৱৰ্ড আছে সেই আণ্ডাৰলাইন ৱৰ্ডটোৰ শুদ্ধ বিকল্পটো কি হ'ব, ওচৰৰ যিটো অৰ্থটো সেইটো তোমালোকক বাছি উলিয়াবলৈ কৈছে। এইটো দিছে দ্য আৰ্থকুৱেক ডেষ্ট্ৰইড মেনি এৰিয়াজ অফ আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্ট। ইয়াত ডেষ্ট্ৰইডটো তোমালোকক আণ্ডাৰলাইন কৰিছে। ডেষ্ট্ৰইড মানে হৈছে ধ্বংসপ্ৰাপ্ত হোৱা। 1টো ইয়াৰ বিকল্প হিচাপে দিছে, 1টো দিছে ব্ৰক, 2টো মুভড, 3টো বিল্ড, 4টো দিছে ডেমেজ। ব্ৰক মানে ভাঙিছিল সেনেকুৱা হৈছে। মুভ মানে গতি কৰিছিল, সেইটো বুজাইছে। মুভ মানে গতি কৰা নহয় জানো, গতি ইডোখৰ ঠাইৰ পৰা সিডোখৰ ঠাইলৈ যোৱা, মুভ সেইটো কথা কৈছে। 3টোৱে বিল্ড মানে নিৰ্মাণ কৰিছিল, তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। 4টোৱে ডেমেজ মানে ধ্বংসপ্ৰাপ্ত হৈছিল, এনেকুৱা একেই। ডেষ্ট্ৰইডটোৱে যি অৰ্থ প্ৰকাশ কৰে, ডেমেজটোৱে প্ৰায় একেই ওচৰৰ অৰ্থ প্ৰকাশ কৰে। সেইকাৰণে ইয়াৰ এই ডেষ্ট্ৰইড আণ্ডাৰলাইন ৱৰ্ডটোৰ অৰ্থটো কি হ'ব, ডেমেজ হ'ব। সেইকাৰণে 4টোত মই ৰাইট চিন দিছোঁ। B. The teachers and students then left for their destination. The teachers and students then left for their destination. Destination here refers to, এই ডেষ্টিনেশ্যনটো ইয়াত কাক ৰেফাৰ কৰিছে বুলি কৈছে, 1 দ্য প্লেগ্ৰাউণ্ড,
প্লেগ্ৰাউণ্ড মানে খেলপথাৰখনক, 2 দেয়াৰ স্কুল, 3 ডিষ্টেণ্ট ভিলেজ, এখন দূৰৰ গাঁৱৰ কথা কৈছে, 4 কৈছে আৰ্থকুৱেক এফেক্টেড প্লেচ, ভূমিকম্পত প্ৰভাৱিত হোৱা ঠাইডোখৰ। এতিয়া পাঠটোত দিয়া মতে কি আছিলে, ডেষ্টিনেশ্যনটো কোন ডোখৰ ঠাই আছিলে, 4টো হ'ব আৰ্থকুৱেক এফেক্টেড প্লেচ হ'ব, হয়নে? চিটোত দিছে দে ৱেৰ ভেৰি ছেড টু চি প্লাইট এণ্ড মিজাৰী অফ দ্য পিপুল। প্লাইটটোত ইয়াত আণ্ডাৰলাইন কৰিছে। প্লাইট মানে হৈছে দুখত বা কষ্টকৰ যিটো অৱস্থা সেইটো হয় অসমীয়াত। ইয়াৰ বিকল্প হিচাপে দিছে, অল্টাৰনেটিভ হিচাপে কি দিছে, 1 প্লেফুল এনভাইৰনমেণ্ট। এইটো প্লেফুল মানে খেলিব লগা এটা মানে প্লেফুল আৰু খুব ভাল এনভাইৰনমেণ্ট বুজাইছে। 2টোৱে ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যন, 3টোৱে হেপী চিটুৱেশ্যন, 4টোৱে ফেচেছ কৈছে। ইয়াত পাঠটোত দিয়া মতে আমাৰ কি হয়, এই 2টো হ'ব ডিফিকাল্ট। এই প্লাইট মানে কষ্টকৰ অৱস্থা, আৰু 2টোৱে ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যন যিটো দিছে সেইটোৱে ইয়াৰ ওচৰৰ অৰ্থটো প্ৰকাশ কৰিছে, সেইকাৰণে 2টোত মই ৰাইট চিন দিছোঁ। ডিটো দিছে এভৰিৱান ইজ ভেৰি গ্ৰেটফুল টু দ্য ভলণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প। সকলোৱে কি হৈছিলে, গ্ৰেটফুল, কৃতজ্ঞ হৈছিল, টু দ্য ভলণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প। এই যি স্বেচ্ছাসেৱকৰ দলটো গৈছিল, সেই দুখত পৰা মানুহবিলাকক সহায় কৰা মানুহবিলাকে কি হৈছিলে, তেওঁলোকৰ ওপৰত কৃতজ্ঞ হৈছিলে। সেই গ্ৰেটফুল শব্দটোৱে কৃতজ্ঞ হোৱা বুজাইছে, এইটো আণ্ডাৰলাইন কৰিছে। এতিয়া অল্টাৰনেটিভ হিচাপে দিছে ছেটিছফাইড, 2 দিছে হেপ্পী, ছেটিছফাইড মানে সন্তোষ লভা, 2টোৱে হেপ্পী বুজাইছে, জয়ফুল, 3টোৱে থেংকফুল দিছে, 4টোৱে জয়ফুল, থেংকফুল মানে কৃতজ্ঞ হোৱা, 4টোৱে জয়ফুল মানে আনন্দিত হোৱা, এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। এতিয়া কৃতজ্ঞ, গ্ৰেটফুলে কৃতজ্ঞ হোৱা অৰ্থ প্ৰকাশ কৰে, আৰু ইয়াৰ 3টোৱে থেংকফুলটোৱে কৃতজ্ঞ হোৱা অৰ্থ প্ৰকাশ কৰে। তেতিয়াহ'লে ইয়াৰ শুদ্ধ অল্টাৰনেটিভটো হ'ব থেংকফুল। আণ্ডাৰলাইন যিটো ৱৰ্ডৰ অৰ্থটো কি হ'ব, থেংকফুল। এতিয়া সেইকাৰণে মই 3টোত ৰাইট চিন দিছোঁ। এতিয়া চোৱা, ৰিড দ্য 5টো দিছে ৰিড দ্য following sentences. They were very sad to see the plight and misery of the people there. They were very sad to see plight and misery of the people there. প্ৰথম বাক্যটো কি কৈছে, তেওঁলোকে কি হৈছিলে, খুব দুখ অনুভৱ কৰিছিলে। এই দুখ আৰু কষ্টত পৰা মানুহবিলাকৰ দেখি, তাত থকা দুখ আৰু কষ্টত পৰা মানুহবিলাকক দেখি যথেষ্ট দুখ অনুভৱ কৰিছে তেওঁলোকে। বি চেণ্টেন্সটো কি কৈছে, দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপী টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ। এই টিম মেম্বাৰ্ছবিলাকে, দলটোত যোৱা সদস্যবিলাকে কি হয়, যথেষ্ট সুখ অনুভৱ কৰিছিল। কিয় সুখ অনুভৱ কৰিছিলে, এই মানুহবিলাকক সহায় কৰি, দুখত পৰা মানুহবিলাকক সহায় কৰি। ইয়াত দ্য ফাৰ্ষ্ট চেণ্টেন্স এক্সপ্ৰেছেছ ছেডনেছ। প্ৰথমটো বাক্য কি কয়, দুখ অৰ্থ প্ৰকাশ কৰিছে, এণ্ড দ্য ছেকেণ্ড চেণ্টেন্স এক্সপ্ৰেছেছ হেপিনেছ। দ্বিতীয়টো বাক্য কি অৰ্থ প্ৰকাশ কৰে, হেপিনেছ বুজাইছে। নাও চুজ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম দ্য বাটাৰফ্লাই। এই এখন এণ্ড ৰাইট ইন দ্য বক্সেছ টু মেক মিনিংফুল চেণ্টেন্সেছ। এই বাটাৰফ্লাইজনী, যিজনী বাটাৰফ্লাই দিছে, তাত কিছুমান ৱৰ্ড দিছে, আৰু সেই ৱৰ্ডবিলাক এই বক্সকেইটা, এই খালী বক্সকেইটাত সেই শব্দকেইটা আমি শুদ্ধ শব্দটো বহুৱাব লাগে। এতিয়া 1টো দিছে এ কাইণ্ড মেন শ্ব'জ, কি হ'ব, কাইণ্ড মেন শ্ব'জ কি দেখুৱায়, এজন দয়ালু মানুহে কি দেখুৱায়, ইয়াৰ পৰা আমি লিখিম কাইণ্ডনেছ। এইটো কি লিখিম আমি, এ কাইণ্ড মেন শ্ব'জ কাইণ্ডনেছ। এ হেপী মেন শ্ব'জ কি হ'ব, এজন সুখী মানুহে কি দেখুৱায়, কাইণ্ডনেছ মানে গম পাইছে, দয়া, কাইণ্ডনেছ। এ হেপী মেন শ্ব'জ কি দেখুৱায়, সুখী মানুহে কি দেখুৱায়, হেপিনেছ, সুখ অনুভৱ কৰে সদায়, এজন হেপিনেছ। 3টোৱে এ চিনচিয়াৰ পাৰ্চন শ্ব'জ, এজন চিনচিয়াৰ মানুহে কি দেখুৱায়, চিনচিয়াৰিটি। ইয়াত চিনচিয়াৰিটি আছেনে, চিনচিয়াৰিটি, আমি এইটো কি লিখিম,
sincerity. A brave man, a brave soldier shows এজন সাহসী যোদ্ধাই কি দেখুৱায় bravery সাহস bravery মানে কি সাহস 5 an honest man shows এজন honest man কি দেখুৱায় an honest man কি দেখুৱায় এজন সাধু মানুহে honesty দেখুৱায় এটো আমি কি লিখিম honesty তোমালোকে নিশ্চয় বুজি পালা কি হয় a kind man shows kindness a happy man shows happiness a sincere person shows sincerity a brave soldier shows bravery an honest man shows honesty ঠিক আছে মই আজিলৈ পাঠ ইমানতে সামৰিছো মই পুনৰ অন্য এটা পাঠৰ সৈতে তোমালোকৰ সৈতে পুনৰবাৰ লগ পাম ধন্যবাদ